নমস্কাৰ বন্ধুসকল মই সম্পক শৰ্মা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সম্পক এণ্টাৰটেইনমেণ্ট আলাই আৰু সদায় নিচিনাকৈ আজি এটা বৰ দৰকাৰী ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা এণ্টাৰটেইনমেণ্ট ভিডিঅ' আপোনাৰ কাৰণে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পুনতে আপোনালোকক মই স্বাধীনতা দিৱসৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে সুস্থ থাকক সবল থাকক আৰু স্বাধীনভাৱে জীয়াই থাকক বন্ধুসকল আপোনালোকে বাৰু জানেনে যে পাকিস্তানে কিয় ভাৰততকৈ এদিন আগতে স্বাধীনতা দিৱস উদযাপন কৰে নিশ্চয় আপোনালোকে নাজানে হয়তো বহুতে জানে হয়তো বহুতে নাজানিব পাৰে যিসকলে নাজানে সেইসকলৰ কাৰণে আজি স্পেচিয়েল ভিডিঅ'টো আপোনাৰ কাৰণে গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈ থাকিব আৰু যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিবলৈ পাহৰি নাযাব তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা আপোনালোকক ক'বলৈ থাকি গ'ল মই জানো ভিডিঅ'টো আপোনালোকে চাই ভাবুক হৈ যাব আৰু হয়তো পাহৰি যাব পাৰে এটা কাম কৰিবলৈ সেই কামটো এতিয়াই কৰি থৈ দিয়ক আৰু সেইটো হৈছে ছাবস্ক্ৰাইব যদি আজি ভিডিঅ'টো আপুনি নতুন হয় তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক কাৰণ মই এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট এনেকুৱা ধৰণৰ দৰকাৰী ভিডিঅ' আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ আনাৰ কাৰণে চেষ্টা কৰোঁ কিবা এটা জনোৱাৰ কাৰণে চেষ্টা কৰোঁ আৰু যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ পাহৰি নাযাব আৰু কমেণ্টত উল্লেখ কৰিব আপোনালোকে কোনে কোনে জানে আৰু কেনেকুৱা পাইছে হয়নে ভাল লাগিব তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গোটেইখিনি কথা এবাৰ মই জনা কথাখিনি আপোনালোকক জনোৱাৰ কাৰণে চেষ্টা কৰোঁ বন্ধুসকল ভাৰত পাকিস্তান দেশ বিভাজনৰ পিছৰ পৰাই দুয়োখন দেশৰ মাজত চলি আহিছে অহিনুকুল সম্পৰ্ক হয়নে ভাৰতে যিদৰে 15 আগষ্টৰ দিনত অৰ্থাৎ আমি যিদৰে 15 আগষ্টৰ দিনটোত স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ ঠিক তেনেদৰে পাকিস্তানে দেশখনৰ স্বাধীনতা দিৱস উদযাপন কৰে এদিন আগত অৰ্থাৎ 14 তাৰিখে অৰ্থাৎ ভাৰততকৈ পাকিস্তানে এদিন আগতে স্বাধীনতা দিৱস পালন কৰে পাকিস্তানে কিয় ভাৰততকৈ এদিন আগতে স্বাধীনতা দিৱস পালন কৰে সেই জনাৰ আগতে আমি প্ৰথমে জানিব লাগিব ভাৰতৰ স্বাধীনতা দিৱস 15 আগষ্টত পালন কৰাৰ প্ৰথম সিদ্ধান্ত কোনে লৈছিল সেই কথা ভাৰতত স্বাধীনতাকামী জনতাৰ ওচৰত হেও মানে ব্ৰিটিছে ভাৰতক স্বাধীনতা উভতাই দিয়াৰ সিদ্ধান্ত লৈছিল সেই মৰ্মে ভাৰতৰ অন্তিম ভাইচৰয় লৰ্ড মাউণ্টেনক ব্ৰিটিছ সংবাদে 1948 চনত জুন মাহৰ ভিতৰত ভাৰতীয়ৰ হাতত স্বাধীনতা হস্তান্তৰ কৰাৰ নিৰ্দেশ দিছিল কিন্তু ইমান দিনলৈ বাট চালে ভাৰতীয় লোকসকলক অধিক উগ্ৰ হৈ পৰাৰ আশংকা কৰি লৰ্ড মাউণ্টেনে 1947 চনৰ 15 আগষ্টৰ দিনটোত ভাৰতক স্বাধীনতা হস্তান্তৰ কৰাৰ হিচাপে বাছি লৈছিল পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনটোত তেওঁ ঠিক কৰিছিল যে 15 আগষ্ট হিচাপে যাতে ভাইচৰয় হিচাপে পাকিস্তানৰ স্বাধীনতা দিৱসত উপস্থিত থাকি তেওঁ পিছদিনা অৰ্থাৎ 15 আগষ্টত ভাৰতত স্বাধীনতা দিৱসত উপস্থিত থাকিব পাৰে লৰ্ড মাউণ্টবেটনৰ সুবিধাৰ বাবে সেই পাকিস্তানৰ স্বাধীনতা দিৱস ভাৰততকৈ এদিন আগতে উদযাপন কৰাৰ দিহা কৰা হৈছিল আৰু তেতিয়াৰ পৰা আজি পৰ্যন্তলৈ হয়তো এনেকৈ চলি আছে আৰু চলি থাকিবই নহয় জানো এইটোতো চলি থাকিব ক'ব লগা কথাই নহয় আৰু এনেকৈ আচল কথা হ'ল এইটোৱে আপোনালোকে এইটো কথাই যিসকলে জানিছিল এইটো কথাই জানিছিল নে মোক কমেণ্ট কৰি জনাবচোন মই এইটো কথা জানিছোঁ বা এইটো কথা মই পাইছোঁ সেইকাৰণে আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ ভিডিঅ'ৰ ৰূপত কেনেকুৱা পাইছে ভিডিঅ'টো জনাব আৰু যদি নজনাসকলে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে কমেণ্ট কৰি আপোনালোকৰ ৰায়বোৰ মোক জনোৱাৰ কাৰণে চেষ্টা কৰিব মোৰ ভাল লাগিব কাৰণ কমেণ্ট কৰিলে ভাল লাগে আৰু এটা লাইক কৰি দিব কাৰণ বহুত কষ্ট কৰি বহুত গৰমত ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ আপোনালোকে লাইক কৰিলে কমেণ্ট কৰিলে খুব ভাল লাগে মোৰ আগবাঢ়ি যোৱাত এটা অনুপ্ৰেৰণা পাওঁ আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আগবাঢ়ি যোৱাত মোক সহায় কৰক ধন্যবাদ বন্ধুসকল আপোনালোকৰ বহুমূলীয়া সময় দি ভিডিঅ'টো শেষ কৰাৰ কাৰণে বহুত ধন্যবাদ আকৌ নতুন এটা ভিডিঅ' অতি শীঘ্ৰে আপোনাৰ কাৰণে লৈ আহিম আজিলৈ বিদায় লৈছোঁ